Hello, ladies and gentlemen. We are very, very joyful because it's a very happy moment to us. Because the past life is gone and the present life, New Year is coming. It's a moment I wish you that Happy New Year to 2019. Thank you so much. তাৰ কিডাল ছিঙিল নেকি নাই চিঙা কিয় কি কৰি আছে এনেই কিবা এংকৰিঙৰ প্ৰেক্টিচ এটা কৰি আছো বাহ এবাৰ এংকৰিঙতো লাগি গ'ল নেকি মই ভাবিছো বাহিৰৰ পৰা ইংলিছ জনা মানুহবিলাক আহি পেলাই যে আমাৰ অসমীয়া প্ৰগ্ৰেমবোৰ চলায় সংস্কৃতিৰ গোটেই ধাজ্জা উৰাই দিয়ে তাকে ভাবিছো ইংলিছটোহে মেইন যদি ক'ব পাৰো আমিয়ে তুলি ধৰিম প্ৰেক্টিচ কৰি আনিলো আইডিয়াটো কিন্তু বেয়া নহয় লাগি যাওক নেশ্যনেল লেভেলত আমাৰ কালচাৰেলটো প্ৰচাৰ কৰিবলৈ ইংলিছটো লাগিবই আৰু সেই ইংলিছটো এজন অসমীয়াৰ মুখেৰে ওলালে বেছি ভাল লাগিব লাগি যাওক Thank you so much ladies and gentlemen Here's the IC in this tenor Please celebrate Let's take a short commercial break কি চাই আছো ঐ বস্তু এটা চাই আছো চা মই চাওঁ চা দেখছো মহাত্মা গান্ধীয়ে চব পইচাটো কিয় হাঁহি আছে কাগজৰ পইচা হয়নে নহয় কান্দি থাকিলে দেখোন তিতি পেলাই ফাটিয়ে থাকিব কিহে কেকেটা মোৰে কপালত হাত দি বহি আছো দেখোন পুলিচৰ চাকৰিডাল বাদ দিবলৈহে মন গৈছে আৰু সোমাইছিল কিয় বেলেগ চাকৰি নোসোমাল কিয় এবাৰ এটাত মই ৰিটাৰ্ণ পাছ কৰিছিলো ইণ্টাৰভিউতহে গ'ল খাই গ'লো ফেল কৰিলে ফেলে আৰু সেই অফিচাৰডালে একো বুজিয়ে নাপালে কি হৈছিল কওকচোন ভালকে আপোনাৰ নামটো ফাইলতে লিখা আছে ছাৰ আচ্ছা আপোনাৰ ঘৰ থানাৰ সন্মুখত থানাখন ক'ত মোৰ ঘৰৰ সন্মুখত দুইটা ক'ত দুইটা মুখামুখিকে ছাৰ আচ্ছা কওকচোন গৰু আৰু শিশুৰ মাজত পাৰ্থক্যটো কি চিম্পল ছাৰ গৰুৱে পানী খাই গাখীৰ দিয়ে শিশুৱে গাখীৰ খাই পানী দিয়ে আচ্ছা জ্যোতিষী আৰু ৰাজনীতিকৰ মাজত পাৰ্থক্য কি জ্যোতিষীয়ে হাত চাই মিছা মাতে ৰাজনৈতিক নেতাই হাত জোকাৰি মিছা মাতে মানুহৰ তেজৰ গ্ৰুপ কিয় ভিন্ন ভিন্ন যাতে মহে ভিন্ন ধৰণৰ সোৱাদ ল'ব পাৰে আপুনি কওকচোন কি বস্তু ব্ৰেকফাষ্টত খাব নোৱাৰে ডিনাৰটো গেট আউট থেংক ইউ ছ' মাছ এনেকে ইণ্টাৰভিউ দিলে আপুনি পাছ কৰিব হা মই আজিলৈকে সেইটোকে পাৰ নাপালো যে মই কি ভুল এনচাৰ দিলো হৰে কিহৰ পইচা ঐ দোকানৰ বাকী পইচা চা চাহ বছৰ শেষ হ'ল তোৰ দোকানৰ বাকী মাৰিব পৰা নাই চাহ কিমান আছে ঐ এইবাৰ আপোনাৰ 70 টকামান আছে বাকীটো মাৰি দিম দিয়ক 100 টকা এটা ধাৰলৈ দে এতিয়া মাৰি আছো মই আকৌ কিয় পইচা ধাৰলৈ দিছে আৰে মাৰি দিমতো এতিয়াই এতিয়া এইটো ধাৰলৈহে লৈছো কিমান বাকী কিমান আছে 70 এই 100 টকা দিলো ল বাকীটো কাটি দে 30 টকা এটা পাম 30 টকা আকৌ মোৰ পৰা কিয় পাইছে মই তোৰ পৰা কিমান ললো 100 দোকানৰ বাকী কিমান আছিল 70 100 টকাটো দিলো নে নাই দিছে এতিয়া কিমান ঘূৰাই পাম 70 টকাৰ বাকী কাটি দিলে 30 টকা পাম নে নাপাম পাইছে দে দিয়া দেৰি হ'ল আৰু বেয়া নাপাবি উচিন বেঙেনা দিব নোৱাৰিছে যেন মোৰ পৰা 100 টকা লৈছে এইটো দিয়ক বাহ মোৰ পইচা নাই দে ক'ৰ পৰা দিম 30 টকা এটাকে বৰ্তমান দিছো বাকী 70 টকা মই পিছত দিম হ'ব এতিয়াই মাৰি দিয়কচোন চাহ মোৰ হাতত নাই নহয় 100 টকা এটা আৰু ধাৰলৈ দিব লাগিব তেতিয়া মাৰি দিছে দিম বিশ্বাসটো ৰাখ দিয়ক এই 100 টকা ল তোৰ মই ধাৰ মাৰি দিলো 70 টকাৰ হ'ব চাহ পইচা আপুনি 30 টকা এটা ঘূৰাই পাইছে 100 দিছিল নহয় দোকানৰ হাতো মৰি গৈছে ঐ অভদ্ৰ তই যে দুৱাৰখনতে মেলি গা দিছে তোৰ কি লাজ নালাগে চিকটা দৰ্জা মাৰি ধুলে যদি কোনোবা বাহিৰৰ পৰা জুমি আছে মানে সেইকাৰণে দৰ্জাখন খুলি থৈছো কোনে জুমি আছে মই দেখি গৈছো কেতিয়া তহঁতে দুৱাৰ ঘৰবিলাক ভালকে মাৰি নথওঁ নেকি দে হ'ব দে কন্দা কথা নকৰিবি মই পাৰিলে এবাৰ যাম পইচা কিবা হৈছে কালি আমাৰ এই গাঁৱৰ খুৰা এটা ঘৰত ডকাইত সোমাইছিল খুৰাক বোলে গুলি কৰিলে ঢুকাই থাকিল খোৱা মৰি গ'ল চাহ গুলিটো হজম হোৱালৈকে অলপ সময় আছে গুলিটো ক'ত লাগিছে এনেকুৱা মাথাত মাৰিছে ইছাম চকুকেইটা যে বাছিল
কিন্তু আমাৰ বাবাৰ কাৰণে একটা সুন্দৰ কবিতা কৌচাই বাবাই মানে কবিতা ভাল পায় হয় কবিতা দি উইচ কৰিবা হয় দিয়া মই ভাবো দিয়াচোন এক ছেকেণ্ড এটা মোক দিয়াচোন খালি বাবাৰ লিংকটো থাকবা লাগব হা বাছ। ইমোশনেল কবিতা দেউতাটো মই ৰাখি বনাইছো লিখা মা ফুলটো বহুত আছে গোলাপৰ সমান নহয় ফুলটো বহুত আছে গোলাপৰ সমান নহয় মোৰ দেউতাটো বহুত আছে তোমাৰ সমান নহয় হেপী নিউ ইয়াৰ 2018 আমাৰ দুখ লাগি গেছে ফুল তো বহুত আছে গোলাপৰ সমান নহয় আবেগ আছে দেই দেউতা তো তোমাৰ বহুত আছে কি কবিতা এইবিলাক কৈছে কি গেদা